বিয়াৰ দিনা যোনটো জীয়া হয় সেইটোৱে মোৰ জি কইনা এতিয়ালৈকে শুনাটো মেইন পঢ়া শুনাটো আগত লাগি থাকবো কিন্তু ইউটিউবটো আজি আছে কালি নাই নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আমাৰ লগত আছে আমাৰ সবকৈ মৰমৰ আমাৰ দীপদা ওৰফে আমাৰ খিতেগাই গতিকে দীপদা প্ৰথমতে আপোনাক আমাৰ ব্লগ মানে মই নতুনকৈ ইউটিউব চেনেল এটা আৰম্ভ কৰিছো বঢ়িয়া মানে মোৰ চেনেলটোৰ নাম হ'ল ত্ৰিনয়নছ অল ইন ওৱান ত্ৰিনয়নছ অল ইন ওৱান গতিকে সেই চেনেলটোত মই আপোনাক মানে আমাৰ মানে পুৰা সম্ভাষণ এটা জনাইছো আপোনাৰ ভিডিঅ' আমি চবে চাওঁ খুব ভাল লাগে লগতে আমাৰ মই এজন যেহেতু ব্যক্তিগত শিক্ষা অনুষ্ঠানৰ শিক্ষক গতিকে মোৰ চলি পুলি যিমান নেকি আছে স্কুলৰ চলি পুলি বুলিয়ে কৈছো চবে ভাল পায় আপোনাক চবে ভাল পায় আৰু আপোনাক খিতেগাই বুলিয়ে জানে খিতেগাই বুলি বাহিৰত ওলাই গেলেও মাতে ভাল পাই কাৰণে মাতে আৰু ভালো লাগে হয় হয় তুমি ইমান কষ্ট কৰি এতিয়া আইছা সেই তাৰ পৰা ওদালগুৰি না আমাৰ কালেগাঁও হয় কলাইগাঁৱৰ পৰা আইছা ভাল লাগছি ত্ৰিনয়নছ অল ইন ওৱান মোৰ নামটো ত্ৰিনয়নছ দাদা ত্ৰিনয়ন অল ইন ওৱান খুব ধুনীয়া চেনেল দেই আপোনালোকে চাব আৰু এই কষ্ট কৰি হলেও ধুনীয়াকে আইছি স্কুলত কাম কৰি তথাপি কিন্তু মোক সময় দিছি কালিও একবাৰ আইছি কিন্তু আজি বহুত টাইম ৰখিলা মই শ্বুটিঙত আইছিলো সেইকাৰণে আইছি যে দিয়া ইমান বাদ কষ্ট কৰি আইছি সেইকাৰণে অলপমান সময় দিছো কিন্তু ৰাতি এতিয়া পোহৰটো যাওঁ যাওঁ হৈ আছে এতিয়া ধুনীয়াকে কিবা কিবি সুধবো আপোনালোকে চাই থাকিব এতিয়া আপোনাক প্ৰথম কথা এটা মই সুধো মানুহৰ মাজত যেতিয়া নেকি আপুনি যায় নতুবা আপুনি কেতিয়া ৰাস্তাত থিয় হৈ আছে বোলে কোনোবাই মাতি দিয়ে ঐ দীপদা কোনোবাই মাতি বোলে এই খিতেগাই আপোনাৰ কোনটো বেছি ভাল লাগে এতিয়া ভাল পাই কাৰণেহে মাতে চবকেতো মাত নেদে যে তোমাক এতিয়া চিনাকি পোৱা কেইটাই বা ঘৰৰ ওচৰ কেইটাই ত্ৰিনয়ন বুলি মাত দিব এতিয়া বাহিৰত লাগি ওলাই যোৱাৰ লগে লগে খিতেগাই বুলি মাত দিব তেতিয়া এটা বাৰু সেইটো নাম ভাল পাই কাৰণেহে মাত দিছি আৰু সেইটো এতিয়া ৰাইজৰ মৰম আশীৰ্বাদত এতিয়া চিৰিয়েল গিলা আমিও কৰিব আজি চেষ্টা কৰি আছো তথাপি কিন্তু আমাৰো ভুল হয় আমিওতো ক'তো শিকি অহা নাই তেনেকে গতিকে আপোনাৰ যিকোনো দুটা নামে ধৰক ভাল লাগে গতিকে আৰু হেৰি তাৰপিছত এতিয়া কথাটো হ'ল আপোনাৰ মই আজি এটা ঘটনা শুনিম আপোনাৰ আগৰ ঘটনা এটা ভিডিঅ'ত মই এটা পাইছিলো এই পাৰা ঘটনাটো কি আছিল পাৰা ঘটনাটো কোনটো পাইছিল পাৰা ঘটনা এই হোটেলত যি পাৰাটো হোটেলত এতিয়া বহুত কেচ গৈছিল সৰুতে বহুত কেঁচৰা আহিছিলো জানাও নাছিলো মানে হোটেলত যে কাষ্টমাৰক দিবা যাওঁতে যি এটা ভিডিঅ' যে আপোনাৰ যে হৈছিল যে হোটেলৰ কাষ্টমাৰ এটাক দিবা যাওঁতে যে হেৰি হ'ল মানে মালিকেহে কৈছিল কামটো মালিকে কৈছিল মালিকে পাতিলো তাৰপিছত নিজে পাতা বুলি নাপাতি একো নহয় এনেকে এতিয়া তাৰপিছত এতিয়া পাহিলো বহুত দিনৰ ঘটনাটো মই গুৱাহাটীত আগতে আহিছিলো তাৰপৰা এতিয়া খেচৰা কৰি এতিয়া ঘৰত এতিয়া বৰ্তমান এনেকে আছো হয় তাৰপিছত এতিয়া আপোনাক আমি সৰুকে এটা সুধিম পাৰ্চনেল কথা যেনিবা অলপ শ্বুটিঙৰ লগতো ৰিলেটেড মানে হেৰি দুটা তিৰি থকাৰ সুবিধা কি আৰু অসুবিধা কি দুটা তিৰিৰ সুবিধা মানে কি হ'ব এতিয়া জানে সমস্যা যিমানে সৰু হয় সিমানে ভাল সমস্যা যিমানে ডাঙৰ হ'ব সিমানে বেয়া আপোনাৰ মানে দুটা তিৰি থাকিব লাগে নে নালাগে এতিয়া দেখিয়ে নহয় মুখা অলপ কিছুমানে জান নেকি বেয়া ঠাণ্ডা বা বেলেগ কি সেইটোৱে কাম এইটো আম্বু আকৌ ইটোকে দি এইটো আম্বু সেনেকুৱাটো নহয় মানুহ এটা জীয়াই থাকিব লাগিলে ভালকে কুকুৰ এখন পাতি থাকিব লাগিলে মনে মিলা বস্তুটোৰ লগত ভালকে থাকি জীৱন নিৰ্বাহ কৰাটোহে মানুহৰ কাম বা দুটা তিনিটা বিয়া কৰি পেলাই কাজিয়া পেচাল খাই বুলি ওচৰ চুবুৰীয়াত যদি হাৰাশাস্তি কৰি থাকে সেইটোতো নহয় জীৱন কিন্তু আমি এতিয়া মনোৰঞ্জন দিব লাগে সেইবিলাক কৰি থাকো এতিয়া দুটা তিৰি এইকাৰণে লৈছো যে মনোৰঞ্জন পাব ৰাইজে অলপ হাঁহক মানুহ আজিকালি যান্ত্ৰিকতাৰ যুগত বহুত দুখ থাকে আহি পেলাই অলপমান হাঁহিব লাগে চেষ্টা কৰো তাৰ মাজতে গালিও খাওঁ বহুতৰ পৰা এতিয়া আপোনাক মই আৰু এটা কৈছো এতিয়া আপুনি অলপ নিজৰ বিষয়ে অলপ কওকচোন মানে আপোনাৰ কি আছিল আপুনি মানে বৰ্তমান আপুনি কেনেকুৱা মানুহৰ জীৱন যিটো নেকি সংগ্ৰাম আপোনাৰ নিজৰ প্ৰতিভাৰ বলত আপোনাৰ বিষয়ে মই গমো পাইছো মই যিহেতু আপোনাৰ ঘৰৰ ওচৰৰ বুলি ক'লেও ভুল নহয় আমি একে সংঘৰ মানুহ লগতে আমি এটা সেই হিচাপত আমি গমো পাইছো কিন্তু ধৰক ৰাইজে আমাৰ যিখিনি দৰ্শক আছে দৰ্শকসকলেতো নাজানে আপুনি এটা কেনেকুৱা আপুনি বেয়া নাপাব কথাটো কোৱাৰ কাৰণে কেনেকুৱা এটা হেৰিৰ পৰা আজি আপুনি এইখিনি হৈছে কেনেকুৱা হেৰি পৰা মানে এনেকুৱা আমাৰ ঘৰৰ আগৰ মানুহবিলাক চববিলাকতো ইমান এটা উন্নত নাছিল বা আজিকালি যিমান নাস্তা পদূলি হওক ল'ৰা ছোৱালী হওক চব এনে ডাঙৰ মানুহে আগবাঢ়ি গৈছে কিন্তু তাৰ লগতে সংগঠিত ৰাখি ধৰ এতিয়া ছ'চিয়েল মিডিয়াৰ যুগ হ'ল অনলাইনৰ যুগ হ'ল আজিকালিতো গোটেই পৃথিৱীখন হাতৰ মুঠিতে থাকে গতিকে কষ্ট কৰিলে চবতে মৰণ নাই আজিকালি বাজি বজাৰ চুট টকাত কৰিলে সিহঁতৰ কিন্তু সেইটোৱে ধান্দা থাকবো এইটো চকু পালে ভাল আছিল নেকি কিন্তু ডাঙৰ কামবিলাক পিছ পৰি যায় সেইকাৰণে আমি ভাল কাম যিমান পাৰোঁ মই যিটো পথেদি যাই আছো সেইটো পথত যাতে মোৰ শুদ্ধ হয়নে নহয় সেইটো মই নিজৰ বিবেচনাইদি পেলিহে মই আগবাঢ়ি যাব পাৰিম তোমাক যদি বেলেগে কিবা এটা কৈছে তুমি সেইটো কাম বেয়া পাব পাৰা বেলেগৰ কথাই তাৰমানে মাইণ্ড ছেট বা এইটো বেয়া কৰি দিব দিয়াৰ লগে লগে তুমি সেইটো অশুদ্ধ পথেদিও হয়তো যাব পাৰে কিন্তু নিজৰ বুদ্ধি ফিলৰ প্ৰতি এনেকুৱা এটা কথা সেইকাৰণে নিজে যোনটো কাম ভাল পায় সেইটো কাম কৰি পেলাই গ'লে হ'ল সেইকাৰণে নিজৰ মতে চেষ্টা কৰি যাই আছো ভাল পালেও
ৰাইজে গালি পালেও আশীৰ্বাদ বুলি ধৰো। এতিয়া তোমাকো নতুনকে চেনেল খুলিছা, কোনোবা কিছুমানে কিনো কৰি আছে এইবিলাক বাদ দি বুলি ক'বও পাৰে, কিন্তু তুমি ভাল পাইছা। কাৰণ পইচা পাতি পাবি প্ৰথমতে সেইটো কথা নহয়, কাৰণ এতিয়া লগ ধৰিছা আহি পেলাই মোক এইটো ভাল লাগছে, তুমি আৰু আগত লাগি কাৰোবাক লগ ধৰিব পাৰিবি, সেইটোহে জীৱন। কিন্তু যেতিয়া ভিডিঅ'টো কৰাৰ লগে লগে পইচা পাম সেইটো কৰাৰ কাৰণেতো তুমি কৰা নাই, তেনেকুৱা আৰু। হয়, লগতে দৰ্শকসকলক আমাৰ মাজতে ইয়াৰ আৰু এটা কথা কৈ থৈ দিওঁ, ধৰক আমাৰ দীপদা মানে আমাৰ কিতেকাই আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ দৰং জিলা সেৱা বাহিনীৰ এজন সেৱকো, সেইটো কথাও মই লগতে কৈ থৈ দিলো। আমাৰ যিহেতু সংঘৰ সেৱক হয়, যাওঁ প্ৰত্যেকজন মিটিঙতে, কিন্তু গেলিও আকৌ আমি বাহিৰত ফুৰা নহয়, চবৰ লগতে মিলিব লাগে, অনুষ্ঠান প্ৰতিষ্ঠান বিলাকত যাব লাগে আৰু প্ৰত্যেক মানুহৰ লগত মিলিব লাগে। সেইকাৰণে অলপমান কেতিয়াবা ৰূপটো বেলেগো পাবি, আকৌ ৰূপটো ভালো পাবি, আকৌ ৰূপটো বেয়াও পাবি। অভিনয় কৰা মানুহ মানে চব বিলাক কৰিব লাগে। এতিয়া সময়তে ডাক্তৰ হ'ব লাগে, সময়তে আকৌ মৰিবও লাগে, সময়তে জীয়তো হ'ব লাগে, সময়তে বিয়া পাতিবও লাগে। এই বহুত কথা মুঠতকে। এতিয়া বিয়া বাৰুৰ কথা নেক্সট। বিয়া বাৰু এতিয়া জন্ম মৃত্যু বিবাহ কোনোটোৱে নাজানে। এতিয়া ভগৱানে যেতিয়া মিলাই থৈছে, এতিয়া ভালকে মনে মিলা যদি কাৰ ভাগ্যত কোন আছে নাজানে। এতিয়া বহুতে ভাবি থাকে এইটো জীয়া ভাল পা নেকি, সেইটো জীয়া ভাল পা নেকি। এতিয়া বিয়াৰ দিনা যোনটো জীয়া হয় সেইটোৱে মোৰ কইনা। এতিয়ালৈকে আমাৰ ধৰিব নোৱাৰে কোনো। এতিয়া ক'ব গ'লে বিয়াৰ দিনা যিটোৱে আপোনাৰ বৰ্তমানলৈকে কোনো নাই, মানে বিয়াৰ দিনা যিটোৱে সেইটোৱে হ'ল আপোনাৰ কইনা। এতিয়া শেষত আৰু এটা কথা, আপোনাৰ জীৱনৰ আটাইতকৈ ইণ্টাৰেষ্টিং ষ্টৰী এটা, মানে যিটো নেকি ধৰ আপোনাক ধৰ এতিয়া হাঁহি উঠি মানে নিজৰে হাঁহি উঠি যায়, কি কৈছিলো সেইদিনা, মানে হাঁহি উঠা ঘটনা এটা। হাঁহি উঠাতো বহুত ঘটনা থাকে, এতিয়া কি কম কি নকম, বহুত বিলাক স্মৃতি আছে। আৰুতো গমে পাই শ্বুটিঙতো বহুত খিনি হাঁহি ধেমালি পাৰ হয়। আপোনালোকৰ হাঁহি ডাক্তৰ হাঁহি মানে ডাক্তৰ তাৰ মাজতে ভুলো হৈ যায়। এতিয়া কৰিব লাগে চেষ্টা কৰো নিজৰ ভাষাটোক লৈ পেলাই, ইমান ধুনীয়া ভাষা তাৰপিছত কৰি যাই আছো। এতিয়া সেইটো ইণ্টাৰেষ্টিং ঘটনা বুলি ক'লে এতিয়া মনত নাই বাৰু, পটকে ভাবি চিন্তি ক'ব লাগিব। এতিয়া কিছুমান মানুহ এতিয়া মুখত বিধি দিলে কথা ক'ব নোৱাৰে, সেইকাৰণে মোৰ এতিয়া পটকে অহা নাই। শ্বুটিঙৰ সময়ত কিবা স্ক্ৰিপ্ট দিয়াৰ লগে লগে বাৰু কৰিব পৰা যায় সেনেকে। বাকী আৰু আপোনাৰ এখন হোটেলো আপুনি ইয়াতে আৰম্ভ কৰিছে, কেতিয়াকৈ হোটেল এণ্ড ৰেষ্টুৰেণ্ট এনেকুৱা বুলি ফালে, গতিকে লগতে আপুনি দুটা বস্তু একেলগে চলাই যাই আছে। একেলগে চলাই আছো মানে মানুহে কয় অসমীয়া মানুহে বোলে বিজনেছ কৰিব নোৱাৰে, খেতি কৰিব নোৱাৰে, কাম কৰিব নোৱাৰে। কিয় নোৱাৰিব, চব বিলাক ওলাই আহক। এতিয়া বাহিৰৰ পৰা মাৰোৱালী বিহাৰী চব বিলাক আহি গৈছে আমাৰ অসমত লাগি, আৰু আমাৰ অসমৰ ল'ৰাই কাম কৰিব লাগি বাহিৰত লাগি গৈছে। কিয় যাব লাগে, আমাৰ ইয়াতে কিমান ধুনীয়া ধুনীয়া সুবিধা আছে, বাহিৰত কাম কৰিব যাব নালাগে নহয় যদি ভালকে কাম কৰি যায়। এতিয়া বাহিৰত গ'লেও বহুত দৰমহা দি মাত বহু পিছত আহি থৈ তাৰ পৰা আহাত লাগি ঘৰত লাগি এটাও টকা নাবাচি। তাৰমানে এতিয়া লকডাউনত যিটো হ'লে আমি দেখাই পাইছো সেই তেনেকুৱা ঘটনা। সেইকাৰণে নিজে এটা কিবা চেষ্টা কৰি আছো দোকান দিব লাগিও। তোমালোকো আহিছা, দোকানখনো দেখছি, ৰাইজৰ মৰমে কিবা চলি আছে বৰ্তমান। লগতে আপুনি এইটো কথা ক'ব বিচাৰিছে যে ধৰ আৰু হেৰি আৰু যেনিবা আমাৰ যদি ধৰক বাহিৰত যায় কাম কাজ কৰি পেলাই বেলেগক ধুনী কৰাতকে নিজে ইয়াতে নিজে কিবা এটা সংস্থাপন কৰি লওক, কাৰণ বেলেগৰ মানুহ যদি আহি ইয়াতে যদি খুলিব পাৰে। এতিয়া বাহিৰত কিবা ৰাস্তাই ঘাটে ঘূৰি ফুৰে, চুলি বেপাৰী হওক, কাপোৰ বেপাৰী হওক, ক'ৰবাত চব বাহিৰ হিন্দীত ক'ব আহি ইফালে কিবা এটা চকী টকী লৈ আহিব চাপ কৰি পেলাই, সিহঁতে তাৰ পৰা ইউপি বিহাৰ ৰাজস্থান সেইবিলাকৰ পৰা আহিব দৰকাৰে নাই নহয়। এতিয়া আমাৰ অসমত কিয় বিচাৰিলে বাহিৰত কাম কৰিব যায় অসমৰ ল'ৰা ছোৱালী। সেইকাৰণে এতিয়া অসমতে বহুত টকা আছে, এনেকে বিজনেছ কৰিব পাৰিলে বা কষ্ট কৰিব পাৰিলে। গতিকে আপোনাৰ এতিয়া আৰু নেক্সট আপোনাৰ প্লেন কি? নেক্সট প্লেন এতিয়া কি বুলি কওঁ, বিয়াৰ বাহিৰে আৰু ভালকে যদি কাম কৰিব পাৰো এনেকে শ্বুটিঙৰ লগতে চিনেমা এখন বনাব আমি চেষ্টা কৰিম, গোটেই টিমটোৰ লগতে লগ লাগি। কেতিয়া মানে ধৰক এইটো কিবা ক'ব পাৰি নেকি? মোৰ ক'ব পাৰি। আৰু এই কেইটামান দিন এইকেইদিন কাটাত ধান চান কাটি লওক, এই খৰালি মাহটো হেৰি উলিয়াই আমি কৰিম ধুনীয়াকে, পথা চথা ওলালি মানে পথৰ লাইনত অলপ যাব আৰু শ্বুটিংটো মানে ভাল হ'ব। তাৰপিছত আপোনাৰ আৰু এটা কথা সুধৰ কাৰণে ৰৈ গৈছিল, বহুতে মানে আমাৰ দৰ্শক বিলাকে কয়, মানে মোকে কয় আজি এতিয়া যোৱাকালি মই দিছো এটা বোলে আজি হেৰি মানে মই হেৰি ষ্টেটাছত দিছো বোলে এনেকে যাম। বহুতে এতিয়া মোক সুধছি হেৰি এই গাড়ী চাড়ী যি ভাঙে, গাড়ী চাড়ী যি কিবা ভাঙে সঁচাই ভাঙে নে মিছাই ভাঙে বুলি সুধছি। গাড়ী চাড়ী ভাঙি মানে মনোৰঞ্জন দিব লাগে, এখন পুৰি নিছে এখন গাড়ী আনো, আনি পেলাই সেইটো ভিডিঅ' কৰাৰ লগে লগে সুধছি তাৰমানে মানুহবিলাকে সঁচাই ভাঙে নে মিছাই ভাঙা যায়। কিন্তু সঁচাই ভাঙাৰ লগে লগে আকৌ কি আমাৰ এটা গুণ তাৰমানে বস্তুবিলাক লাগাৰ লগে লগে পটকে পাওঁ। আকৌ এতিয়া এইখিনি আনে গাড়ী এখন বিচাৰি আছো, এই দোকানত লাগি গেলো ডিলাৰত ছেকেণ্ড হেণ্ড ভাঙা ডিলাৰত গাড়ী ভাল কৰা, তাতে যাই পেলাই কৈছে কি এখন আছে লৈ যা কমতে পাবি বুলি। এতিয়া লৈ যাওঁ, লৈ যাই চলাও আহিছিল গাড়ীখন কিয় ভাঙা পৰছি। আৰু আপোনাৰ এতিয়া যিটো নেকি আপোনালোকৰ টিমটোৰ লগত আপোনালোকে ধুনীয়াকে গোটেইখিনি বস্তু আপোনাৰ আপোনালোকে দুটাকে যিটো নেকি চেনেল আছে আপোনাৰ ভাঙা টিভি আৰু দীপজ্যোতি ডেকা ভাঙা টিভি দুটাকে চেনেল আপুনি ধুনীয়াকে চলাই লৈ যাই আছে। গতিকে ধুনীয়াকে বস্তুখিনি চলাই লৈ যাই আছে। গতিকে আশা কৰো আমিও মানে ধৰক আপুনি বস্তুটো ভালদৰে আৰু অলপ আগবাঢ়ি যাওক, এইখিনিয়ে ধৰক আমাৰো ভগৱানৰ ওচৰত প্ৰাৰ্থনা আপোনাৰ গোটেইখিনি বস্তু আগবাঢ়ি যাওক। তাৰপিছত আৰু এটা কথা আপোনাক সুধিব লগা আছিল, শেষৰ প্ৰশ্ন। আৰু আপোনাৰ কাৰণ পোহৰটো কমি আহি আছে, আপুনি গম পাইছে পোহৰটো কমি আছে। শেষৰ প্ৰশ্ন, আজিকালি আপোনাৰ এটা মই ভিডিঅ' চাইছিলো,
আজিকালি যদি ক'ব লাগে শিলগুটি মাৰি দিয়ে ইউটিউবাৰে পাবি বুলি মাথাত পৰিব বঢ়িয়া। ক'ব ওপৰত যদি শিলগুটি মাৰি দিয়ে ইউটিউবাৰে মাথা মাৰিব। গতিকে আমাৰ যিখিনি আহি থকা ইউটিউবাৰ মানে ধৰক ইউটিউবাৰ বুলি পেলাই নহয় চবে হয়তো ক'বাৰ এতিয়া কিছুমান নিজৰ মনৰ বস্তুবিলাক ছেভ কৰি ৰাখে কাৰণ মোবাইলততো ইমান নাই। গতিকে এতিয়া নতুনকে আহি থকা প্ৰজন্মখিনি কোনোবাই যদি ইউটিউবাৰ হ'বৰ কাৰণে ইচ্ছা কৰে গতিকে তেওঁলোকক আপুনি কি ক'ব? কি কৰি মানে ইউটিউবাৰটো বেয়া বস্তু নহয়, ভাল বস্তু, ধুনীয়া প্লেটফৰ্ম, আৰু যদি ভালকে কৰি যায় তেতিয়াহ'লে ভাল এটা ইনকামৰ পথো আছে। কিন্তু তুমি যদি বেলেগ কাম আশাৰে ইউটিউবতে লাগি থাকা তেতিয়া আকৌ সেইটো মাইনাছ হোৱা পাৰা। কিন্তু এইটো নহয় যে মই ইউটিউবটো কৰিব নালাগে বুলি, কিন্তু ইউটিউবাৰ জীৱিকাৰ পথ নহয়, কিন্তু ভালকে কৰিব পাৰিলে জীৱিকাৰ পথ ভালে। কিন্তু আকৌ তুমি যদি পিছৰ কামবিলাক পিছ পৰি যায় বা নতুনকে উঠি আহিছি পঢ়া শুনা কৰিব লাগে, পঢ়া শুনা নকৰি পেলাই যদি ইউটিউবটোত লাগি থাকে তেতিয়া নিজৰ ভৱিষ্যতটো অন্ধকাৰ। মই মাজতে কথা এটা কওঁ নেকি, মানে মোৰ ছাত্ৰ ছাত্ৰীসকলক মই যিখিনি কি মই আগতে কৈছো মই এজন শিক্ষক বুলি পেলাই যিখিনি কি ছাত্ৰ ছাত্ৰী আছে মই তেওঁলোককো কওঁ, তেওঁলোকে মানে আমাৰ ছাত্ৰ ছাত্ৰী চলিবলগীয়াকে কি কৰিছে আজিকালি আপুনি কোৱা মতে য'তে শিলগুটি মালি ইউটিউবাৰে পায়। গতিকে সৰু সৰু চলিবিলাকে মানে ইউটিউব চেনেল খুলি লৈ পেলাই য'ত আৰম্ভ কৰি আছে। গতিকে এওঁ কোৱা মতে পঢ়া শুনাটো কৰক, ইউটিউবটো কিন্তু ইমান এটা হেৰি নহয়, মানে পঢ়া শুনাটো মেইন, পঢ়া শুনাটো আগত লাগি থাকবো। কিন্তু ইউটিউবটো আজি আছে কালি নাই। যেতিয়া নেকি পঢ়ি শুনি ডাঙৰ মানুহ হয় মাথাত বস্তুখিনি জ্ঞানৰ ভাণ্ডাৰ লৈ ললি তেতিয়া আৰু কোনো চিন্তা কৰিব নোৱাৰে, বেলেগ কামত হাত দিলে তুমি কৰিব পাৰিবি। এতিয়া আকৌ বহুত ডাঙৰ ইউটিউবাৰ বিলাকে গাড়ী লৈছে কিবা লৈছে, হয়তো সেনেকে ভাবব পাৰে আমিও দেখোন গাড়ী ল'ব পাৰিম ইউটিউব কৰিলে। সেইটো কথা নহয়, কিন্তু ভুল ধাৰণা। এতিয়া আমিও গাড়ী লৈছো, নিজৰ জমা টকা দিয়ে গাড়ী লৈছিলো, ইউটিউব কৰি এদি লৈছিলো। পিছত ইউটিউবৰ পৰা পইচা পোৱাৰ পিছত বা বেলেগ ইদেই লওঁ সেইটো পিছৰ কথা। আৰু যদি বোলে যদি কোনোবাই যদি বোলে ধৰি অলপ ডাঙৰ বোলে পঢ়া শুনা কৰি পেলাই হৈছে বোলে নিজৰ এইটো এটা কেৰিয়াৰ বনাওঁ বুলি পেলাই যদি ভাবে তেতিয়াহ'লে পাৰে না? এইটো কেৰিয়াৰ বনাম বুলি ভাবিলে তাৰ বেকগ্ৰাউণ্ডত টকা পইচা থাকিব লাগিব, পঢ়া শুনা আজৰি হৈ ল'ব লাগিব। তাৰ হয়তো বহুত টকা আছে পিছফালে আৰু একো বেলেগ ইনকাম কৰবা বা বেলেগত খৰচ কৰিব নালাগে, তেতিয়াহ'লে বহুত আগবাঢ়ি যাব পাৰিব যদি ভালকে কাম কৰি যায়। আপুনিতো এতিয়া ইউটিউবৰ চেনেলৰ জৰিয়তে আমাক হাঁহুৱাই আছে, অকল আমাক চবকে হাঁহুৱাই আছে, কিন্তু আপোনাৰ হাঁহিৰ আঁৰত কিবা দুখ আছে নেকি? দুখটো থাকিব, মানুহৰ জীৱনত দুখ সুখ, দুখে যদি নাথাকে জীৱনৰ মূল্য ক'ত থাকিব। আকৌ দুখটো থাকিব লাগে, যদি সদায় সি ফুৰ্তিতে থাকে। ডাঙৰ ধনী ঘৰৰ মানুহ সি যদি অলপ দুখ নহ'ল হয়, সি আকৌ ভাবি আছে এওঁ মুখা এৰি থৈ আহিব কোনে খাবই, সিয়াৰো দুখ আছে। সি যদি আমি দেখা পাব সি বহুত ধনী ঘৰৰ চলি নেকি, সিয়াৰো টেনশ্যন আছে। চব মানুহে দুখ থাকে, দুখ থাকিলেহে পৃথিৱীখন বা চব মানুহকে সমান দেখা পাবি। গতিকে দীপ দা মানে আমাৰ খিতে দা গোটেইকেইটাকে আমাৰ মানে আপুনি মানে আমাক যিখিনি সময় দিলে এইখিনিৰ কাৰণে মই আপোনাক বহুত ধন্যবাদ লাগিল মোৰ। আৰু ধৰক মোৰ এটা নতুন চেনেল গম পাইছে, নতুন চেনেল, গতিকে আশা কৰো আপুনি মানে মোক অলপ সহায় সহযোগ কৰিব। নিশ্চয় কৰিম, টেনশ্যন ল'ব নালাগে। আৰু খুব ধুনীয়া চেনেল দেই, নতুন প্ৰতিভাবিলাক বিকাশ কৰাৰ লগতে খুব ধুনীয়া ভিডিঅ'বিলাক বনাই আছে। আপোনালোকে চাব, চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু এইটো ভিডিঅ' কেনেকৈ হৈছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু ইয়াৰ পিছত আৰু ধুনীয়া আপোনালোকক ভিডিঅ' বনাই এই তিনিয়ন অল ইন ওৱান তাৰমানে অল চব পাব আপোনালোকে, গতিকে দীপ দা এইখিনিতে আপোনাৰ মাজত আজি সামৰণি মাৰিছো। আপোনাক লগ পাই বহুত ভাল লাগিল, মোৰ ভাল লাগিল। মইতো আপোনাক আশীৰ্বাদ দিব পৰা নহয় বাৰু, মই আশা কৰিছো যাতে ধৰক আপোনাৰ চেনেলটো যাতে আৰু বহুত আগবাঢ়ি যায়, বহুত ধুনীয়াকে আগবাঢ়ি যায়। আপুনিও আগবাঢ়ক, ময়ো মাজে আগবাঢ়ি থাকো, আমাৰতো লগতে আৰু তোমাৰ চেনেলটো যাতে আগবাঢ়ি যায় তাৰে আশা কৰিছো। ভাল লাগিল আজি লগ পাই, আৰু যিসকলে ইমানখিনি সময় দি চাই আছে সেইসকলকো বহুত আন্তৰিক ধন্যবাদ। আৰু এইটো ভিডিঅ' যিমান পাৰে শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ভাল হৈছে নে বেয়া হৈছে তাৰো নতুন চেনেল প্ৰথমতে হয়তো কিবা কথা লাগবও পাৰে, আপোনালোকে কমেণ্ট কৰি জনাব। গতিকে ধন্যবাদ। এইখিনিৰ মাজত ইয়াৰ লগে লগে আমি আমাৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছো। নমস্কাৰ।